নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো আমি ক্লাছ 6ৰ 2A অৰ্থাৎ আমি ইয়াৰ আগতে যিখিনি অৰ্থাৎ 1ৰ আছিল সেইখিনি আমি পঢ়িছোঁ আজি হ'ব অনুশীলনী 2A ৰ 1 নম্বৰৰ পৰা হ'ব ঠিক আছে এটো ক্লাছ 6ৰ তো কি 1 নম্বৰৰ এটো আছে 110101 ৰ পূৰ্বপদ আৰু উত্তৰপদ কি লিখা তো তোমালোকে ক্লাছ 5ত পূৰ্বপদ আৰু উত্তৰপদ কিছু পাই আহিছা ঠিক আছে তো আমি কি কৰিব লাগে হেতু পূৰ্বপদ আৰু উত্তৰপদ এটা সিম্পল ট্ৰিক পূৰ্বপদ আৰু উত্তৰপদ কিমান আছে 110101 ঠিক আছে তো পূৰ্বপদ বুলি ক'লে কি হ'ব পূৰ্বপদ মানে আগৰ পদ পূৰ্বপদ ঠিক আছে পূৰ্বপদ মানে ইয়াৰ আগৰটো কৰে লাগলে কি কৰিব লাগিব 110101 ৰ পৰা কি কৰি দিব 1 এটা মাইনাস কৰি দিব সিম্পল কি কৰি দিব এটা 1 এটা মাইনাস কৰি দিব কিমান হৈ যাব 110100 হৈ যাব ঠিক তেনেকৈ উত্তৰপদত কি কৰিব 1 এটা কি কৰি দিব প্লাস উত্তৰপদত কৰিব উত্তৰপদত 110101 ৰ পৰা এটা প্লাস কৰি দিব তেতিয়া কিমান হৈ যাব 110102 হৈছে এটো ঠিক আছে তেতিয়ালে বি নম্বৰটো কৈছে তো তোমালোকে কি কৰিবা কিতাপখন উলিয়াই লবা ঠিক আছে উলিয়াই ললে তেতিয়া কিতাপৰ পৰা কোৱেশ্চনটো চাও পাৰিবা নেক্সট হৈছে বি নম্বৰটো কৈছে 109099 ৰ ঠিক আগৰ আৰু ঠিক পাছৰ তিনিটা কৈ পূৰ্বপদ ঠিক আছে তো আগৰ আৰু কি কৈছে পিছৰ তিনিটা কৈ পূৰ্বপদ উলাব দিছে তো কেনে কৰিম আমি 109099 ৰ ঠিক তেনেকৈ আমি প্ৰথমতে কি লিখিম আগৰ লিখিম ঠিক আছে আগৰ মানে আগৰ ইয়াৰ আগৰ তেতিয়ালে কিমান হ'ব চাব 109099 প্ৰথমতে কিমান লিখিব পাৰো এটো 999 আছে এটো আমি কি কৰিব পাৰো 8 কৰিব পাৰো তাৰ পিছত এতে 10909997 হৈ যাব ঠিক আছে তাৰপিছত 10909996 হৈ যাব তিনিটা হৈ গল ঠিক তেনেকৈ নেক্সট কি কৰিব আমি পিছৰ এটো আগৰ আছিল পিছৰটো কি হৈ যাব পিছৰটো 109090 নহয় 91000 হয় এটা হৈ গল আৰু আহিব 10909101 এটা আৰু আহিব 10910002 এইটা হৈছে আগৰ আৰু পিছৰ পদ ঠিক আছে এইটা চাই লও এবাৰ কি এইটা আগৰ এই তিনিটা হৈছে আগৰ পদ আৰু এইটা হৈছে পিছৰ পদ এটো 1 নে 1 আৰু এটো 1 ঠিক আছে নেক্সট সি নম্বৰটো পঢ়িম সি নম্বৰটো কৈছে 1001 আৰু 1099 ৰ মাজত যিকোনো পূৰ্ণ সংখ্যাৰ একক স্থানত 5টা আৰু আছে হেগেইটা কি কি ঠিক আছে একক স্থানত 5টা 5 আছে হেগেইটা লিখা আচ্ছা এককৰ স্থানত 5 এককৰ ঘৰ এটো এককৰ হয় নহয় এটো এককৰ ঘৰ তো এই এককৰ ঘৰত কি থাকিব লাগিব 5 থাকিব লাগিব তাৰ মানে কিমান হ'ব 1005 এটা হল 10015 এটা 1025 1035 1045 1055 1065 1075 1085 হৈছে এনেকে তেনেকে কৰিব পাৰিব 85 আৰু এটা 999 লৈ গৈছে তাহলে 1095 এইগিটা হৈছে কি 5 অৰ্থাৎ এককৰ ঘৰত কি আছে 5 আছে প্ৰতিটোৰ এককৰ ঘৰত কিমান আছে 5 আছে হৈছে 1001 আৰু 1099 ৰ মাজৰ ঠিক আছে এইগিটা আছে মাজৰ সংখ্যা যত কি হৈছে এককৰ ঘৰত কি আছে এককৰ ঘৰত আছে 5 হৈছে ঠিক আছে তাহলে নেক্সট হলে আমি আগবাঢ়ো এবাৰ হৈছে ডি নম্বৰটো কৈছে 101001 আৰু 1099 ৰ মাজৰ কোনো পূৰ্ণ সংখ্যাৰ শতকৰ স্থানত 3 থাকিব পাৰিবনে এটা কৈছে শতকৰ স্থানত 3 চাবি দেই একক দশক শতক এই যেটো ঘৰ আছে এই ঘৰটোত কি থাকিব কৈছে 3 থাকিব বুলি কৈছে
চাবা কিমান কিমানৰ মাজত আছে চাবা 1001 পৰা 1099 মাজত চাবা দেই 1001 পৰা 1099 এই যেটো 1000 তো 1000 হৈছে মাত্ৰ পাৰ্থক্য কি হৈছে চাবা দেই 1099 ইয়াৰ পৰা 1001 যদি আমি মাইনাস কৰি দিও চাবা দেই কিমান হৈ যাব ইয়াৰ হৈ যাব 98 মানে কি এই যে 1000 যে আছে এই 1000 অৰ্থাৎ 1001 আছে না নাই মানে 1000 যোগ 1 হৈছে আৰু তে হৈছে 1000 যোগ 99 মানে শতকৰ স্থানত বুলি কৈছে না আমাৰ 1 আৰু 99 হে আছে শতকৰ স্থানলৈকে আহিয়ে নাপায় মানে একক দশকৰ স্থানলৈকে আছে খালি সেইকাৰণে শতকৰ স্থানত কি কৰিব নোৱাৰে এটা কৈছে যে 3 থাকিব পাৰ নাই নোৱাৰে হৈ যাব এটো হৈ যাব নোৱাৰে শতকৰ স্থানত 3 থাকিব নোৱাৰে ঠিক আছে তেতিয়ালে নেক্সট 2 নম্বৰটো আমি 2 নম্বৰলৈ যাও তো 2 নম্বৰত কৈছে 2 নম্বৰ কৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটোৰ বিয়োগফল কিমান তো কি হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটোৰ বিয়োগফল কিমান বুলি কৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি পূৰ্ণ সংখ্যা বুলি ক'লে কি হৈ যাব শূন্য হৈ যাব হয় আৰু আটাইতকৈ সৰু স্বাভাৱিক হৈ গ'লে কিমান হৈ যাব 1 হৈ যাব এটো কি হৈছে বিয়োগ কৈছে তেতিয়াহলে কি হৈ যাব 1 - 0 বুলি যদি কও কিমান হ'ব 1 হৈ যাব মানে आंसर কিমান হ'ব 1 হ'ব ঠিক আছে ঠিক তেনেকে b2 যদি আমি আলোচনা কৰো b2 কি কৈছে আটাইতকৈ সৰু তিনিটা অংক বিশিষ্ট পূৰ্ণ সংখ্যাটো উলিয়া যাৰ পূৰ্ব পদৰ দুটা অংক বিশিষ্ট এটা পূৰ্ণ সংখ্যা হয় চাবা দেই আটাইতকৈ সৰু তিনিটা অংক বিশিষ্ট বুলি সৰু আটাইতকৈ সৰু তিনিটা অংক বিশিষ্ট তিনিটা অংক বিশিষ্ট বুলি কোৱাৰ লগে লগে আটাইতকৈ সৰু 1 হয় 99 হলে দুটা হৈ যাব কৈছে যাৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হ'ব লাগিব তেতিয়াহলে ইয়াৰ পূৰ্বপদটো কি পূৰ্বপদটো যদি আমি 1 পূৰ্বপদ হলে 1 মাইনাস কৰিলে কিমান 99 হয় না নহয় মানে 99 টো দুটা অংক বিশিষ্ট হয় না নহয় হয় তেতিয়াহলে ইয়াৰ আটাইতকৈ সংখ্যাটো কি হৈ যাব সংখ্যাটো হৈ যাব 100 মানে মেইন সংখ্যাটো হ'ব 100 যাৰ পূৰ্বপদ কিমান 99 ঠিক আছে এটো দেখাবৰ কাৰণে দিছো কিন্তু आंसरটো কিমান হৈ যাব 100 হৈ যাব आंसर হৈ যাব 100 হৈছে ঠিক আছে নেক্সট 3 নম্বৰটো কি হৈছে 3 নম্বৰ এককৰ স্থানত 5 থকা আটাইতকৈ সৰু 5টা অংকযুক্ত পূৰ্ণ সংখ্যাটো লিখা এককৰ স্থানত কি থাকিব লাগিব 5 থাকিব লাগিব আৰু আটাইতকৈ সৰু 5টা অংক বুলি ক'লে আটাইতকৈ 1 2 3 1 2 3 4 চাৰিটা তাৰপিছত আহিল 5টা এককৰ ঘৰত কি আছে 5 আছে হৈছে একৰ ঘৰত 5 আছে লগতে কৈছে যে এককৰ স্থানত 5 থকা আটাইতকৈ সৰু 5টা অংক বিশিষ্ট একৰ ঘৰত 5 আছে আৰু 5টা অংক 1 2 3 4 5 5টা অংক বিশিষ্ট এইটো হৈ যাব ইয়াৰ आंसर ঠিক আছে এইটো হৈছে 3 1 নম্বৰ ঠিক তেনেকে বি নম্বৰটো যদি কও 5টা অংকযুক্ত বৃহত্তম পূৰ্ণ সংখ্যা যাৰ তিনিটা স্থানত একেটা অংক পুনৰাবৃত্তি হ'ব পাৰে কিন্তু আন দুটা স্থানত অংক দুটাৰ পুনৰাবৃত্তি হ'ব নোৱাৰে বুলি কৈছে ঠিক আছে তো কি কৈছে 5টা অংকযুক্ত বৃহত্তম পূৰ্ণ সংখ্যা আমি আগতে চাই লম যে 5টা অংকযুক্ত বৃহত্তম পূৰ্ণ সংখ্যা কিমান 99999 হয় পূৰ্ণ সংখ্যা যাৰ তিনিটা স্থানত একেটা অংক পুনৰাবৃত্তি হ'ব নোৱাৰে কেইটা স্থানত তিনিটা স্থানত অৰ্থাৎ পুনৰাবৃত্তি হ'ব পাৰে কৈছে তথাপিতো এই তিনিটাত কি হৈছে পুনৰাবৃত্তি হ'ব পাৰে কিন্তু আন দুটা স্থানত এই দুটা যি স্থান আছে এই স্থান দুটাত কি এই 9 টো এই 9 বা 9 টো কি হ'ব নোৱাৰে পুনৰাবৃত্তি হ'ব নোৱাৰে তেতিয়াহলে আমি তাক হেতু চেঞ্জ কৰি দিম তেতিয়াহলে 99987 কৰি দিম এইটো হৈ যাব ইয়াৰ आंसर ঠিক আছে কোৱেশ্চনটো বুজি লবা যে কি কৈছে এই তিনিটাত কি থাকিব পাৰে
পুনৰাবৃত্তি হৈছে পুনৰা মানে 9টোকে আৰু 9 লিখিব পাৰিছোঁ কিন্তু এই দুটাত কি হৈছে এই দুটাত আমি 9 লিখিব নোৱাৰোঁ বুলি কৈছে তেতিয়াহ'লে কি আমি 9 ৰ ঠাইত কি লিখিছোঁ 87 লিখি দিছোঁ এইটো আটাইতকৈ ডাঙৰ সংখ্যা হৈ যাব 5টা অংকযুক্ত এইটো হৈ যাব ইয়াৰ এনসাৰ খালি ঠাইত কি হ'ব এইটো হ'ব হৈছে পাইছা বুজি ঠিক আছে তাৰপিছত কৈছে সত্যত কি হৈছে মই এটা দেখা দিছোঁ সত্যকেইটা কোন এটা পূৰ্ণ সংখ্যাৰ পূৰ্বপদ আৰু উত্তৰপদৰ সমষ্টি আধা সেই পূৰ্ণ সংখ্যাটো সমান চাব দেই পূৰ্ণ সংখ্যাটোৰ পূৰ্বপদ মানে জানো ধৰি লওক 100 এটা আছে 100ৰ যদি আমি পূৰ্বপদ কওঁ কি হ'ব 99 উত্তৰপদ বুলি ক'লে কি হৈ যাব 101 হৈ যাব তাৰ আধা যদি কৰি দিওঁ তাৰ মানে 100 হয় না 100ৰ আধাৰ পূৰ্ণ সমান হয় না হয় মানে 50 হয় ঠিক তেনেকৈ দুটা অংক বিশিষ্ট পূৰ্ণ সংখ্যাৰ মুঠতে 90টা আছে দুটা অংক বিশিষ্ট পূৰ্ণ সংখ্যা 90টা আছে দুটা পূৰ্ণ সংখ্যা কিহৰ পৰা গণিব 10ৰ পৰা 99 লৈকে গণিলে হল কিমানটা আছে না নাই এতে 90টা এটা যদি মাইনাস কৰি 99 10 চাবি দেই এনেকৈ গণিলে নহব 10ৰ পৰা 20 লৈকে 10টা 20ৰ পৰা 30 লৈকে 20টা হয় না নহয় তেনে মই এইটো কি তাৰ মানে কৈছে দুটা অংক পূৰ্ণ সংখ্যা মুঠতে 90টা দুটা অংক হৈছে চাবি দেই 10ৰ পৰা 20 লৈকে 10টা থাকিল 20ৰ পৰা 30 লৈকে 10টা থাকিল 30ৰ পৰা 40 লৈকে 10টা 40ৰ পৰা 50 লৈকে 10টা 50ৰ পৰা 60 লৈকে 10টা 60ৰ পৰা 70 লৈকে 10টা 70ৰ পৰা 80 লৈকে 10টা আৰু 80ৰ পৰা 90 লৈকে 10টা আৰু 90ৰ পৰা 99 লৈকে 9টা এতিয়া ক'ব পাৰে যে ইয়াতে 10টা দিখিনি ইয়াতে 9টা কেনে ইয়াতে 9টা নহয় ইয়াতে আৰু 8টাহে হ'ব ইয়াতে 9টা হ'ব এই 80টো ইয়াতো গণা গৈছে ইয়াতো গণা গৈছে 70টো ইয়াতো গণা গৈছে ইয়াতো গণা গৈছে ইয়াতো গণা গৈছে ইয়াতো গণা গৈছে 60টো চাব দেই তাৰমানে এই গোটেইখিনিতে কিমানকৈ হৈছে 9টাকে হৈ গৈছে ঠিক আছে 9টাকে কেইবাৰ গৈছে 1 2 3 4 5 6 7 8 9 হয় 9টা হয় এইটো 10টা নহয় এইটো 9টা মানে এই ইয়াতে ডাবল হৈছে না 20টো ইয়াতে ডাবল হৈছে 30টো 40 50 60 70 80 90 সেইকাৰণে 9টা হৈ গৈছে কেইবাৰ গৈছে চাবা একবাৰ দুইবাৰ তিনিবাৰ 4 5 6 7 8 9 হয় 9 নহয় 10 বাৰ হ'ব লাগিব 1 2 3 4 5 6 7 8 9 10 ঠিক আছে সেইকাৰণে 9 লগতে 10 9 10 গুণ 90 ঠিক আছে মানে এই 90ৰ পৰা ইয়ালৈকে 10টা হয় না নহয় সেইকাৰণে কিমান হৈ যাব 9টা খাই 9 10 গুণ 90 কে হৈ যাব আছে পইচা বুজি এইটো নেক্সট কি কৈছে যদি a এটা পূৰ্ণ সংখ্যা তেন্তে a প্লাস এটা পূৰ্ণ সংখ্যা a এর মান যদি আমি 2 ধৰো 2 আৰু 1 কে যোগ কৰিলে কিমান হ'ব 3 হয় না নহয় 3 এটা পূৰ্ণ সংখ্যা হ'ব তেতিয়ালে এইটো কি হৈ যাব শুদ্ধ হৈ যাব ঠিক তেনেকৈ যদি a এটা স্বাভাৱিক সংখ্যা হয় তেন্তে a - 1 সদায় এটা স্বাভাৱিক সংখ্যা চাবা দে a যদি স্বাভাৱিক সংখ্যা হয় স্বাভাৱিক সংখ্যা আমি 2 বুলি ধৰিলো 2 ৰ পৰা বা 1 বুলি ধৰিলো 1 ৰ পৰা যদি আমি 1 বিয়োগ কৰো কি এটা শূন্য হ'ব না শূন্যটো স্বাভাৱিক সংখ্যা নহয় ঠিক আছে এনেকুৱা ধৰণৰ সেইকাৰণে এইটো কি হৈ যাব অশুদ্ধ হৈ যাব তাৰপিছত এইটো কি a আৰু b ৰ পূৰ্ণ সংখ্যা তেন্তে a + b এটা পূৰ্ণ সংখ্যা a আৰু b এটা যদি 1 ধৰো b যদি 2 ধৰো 1 আৰু 2 যোগ কৰিলে 3 হ'ব তাৰ মানে পূৰ্ণ সংখ্যা হয় 3টো এইটো কি হৈ যাব শুদ্ধ হৈ যাব তাৰপিছত কি হৈছে f যদি a আৰু b পূৰ্ণ সংখ্যা তেন্তে a * b সদায় এটা পূৰ্ণ সংখ্যা a আৰু b চাবা a যদি 1 হয় ইটো যদি 2 হয় 1 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব তো 1 আৰু 2 পূৰণ কৰিলে 2 হ'ব তো 2টো এটা পূৰ্ণ সংখ্যা হয় ঠিক আছে এইটো শুদ্ধ হৈ যাব যদি a এটা পূৰ্ণ সংখ্যা তেন্তে a আৰু a + 1 ৰ মাজৰ সদায় এটা পূৰ্ণ সংখ্যা থাকিব এইটো নাথাকে কাৰণ a যদি এটা পূৰ্ণ সংখ্যা হয় তেন্তে a আৰু a + 1 ৰ মাজত সদায় এটা পূৰ্ণ সংখ্যা নাথাকিব পাৰে যেনেকৈ এটা যদি a যদি 1 হয় তাহলে a যদি 1 হয় সরি a যদি 0 হয়
চাব দেই a প্লাছ 1 এটা যদি আমি 0 বুলি ধৰোঁ বা 1 বুলি ধৰোঁ এইটো ঠিক আছে বা 1 বুলি ধৰিলেও হ'ব বা 0 1 এইটো 1 বুলি ধৰিলোঁ আৰু এইটো 1 1 প্লাছ 1 মানে 2 2 আৰু 1 ৰ মাজত কিবা সংখ্যা থাকিব নেকি পূৰ্ণ সংখ্যা নাথাকে ঠিক আছে কোনো ধৰণৰ পূৰ্ণ সংখ্যা নাথাকে তেতিয়াহ'লে এই পূৰ্ণ সংখ্যা এই কৈছে যে সদায় এটা পূৰ্ণ সংখ্যা থাকিব নাথাকিবও পাৰে ঠিক আছে তো এইখিনিলৈকে বুজি পাইছা ঠিক আছে নেক্সট আমি কি কৰিম সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলত দিয়া মানবোৰ উলিয়াম আমি এইবাৰ নেক্সট আমি সংখ্যা ৰেখা ব্যৱহাৰ কৰিম ঠিক আছে চাই থকাৰ কাৰণে ধন্যবাদ লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে ধন্যবাদ